BTR একৰ্ড 100% ইমপ্লিমেন্টেশন কৰিব লাগে। ইয়াত কোনো কম্প্ৰমাইজ নাই, কাৰণ NDP-কে আদি কৰি বিভিন্ন দল সংগঠন একেলগে লগ লাগি এই শান্তি চুক্তি কৰিছে। ইয়াত ভাৰত চৰকাৰৰ কমিটমেণ্ট আছে, অসম চৰকাৰৰ কমিটমেণ্ট আছে, ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ কমিটমেণ্ট আছে, ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কমিটমেণ্ট আছে। গতিকে এইটো 100% ইমপ্লিমেণ্ট হ'ব লাগিব। অনাগত দিনত এইটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে আমি সদায় মাত মাতি যাম, প্ৰেছাৰ দি যাম আৰু কাম কৰি যাম। BTR একৰ্ড 100% ইমপ্লিমেন্টেশন কৰিব লাগে। ইয়াত কোনো কম্প্ৰমাইজ নাই, কাৰণ NDP-কে আদি কৰি বিভিন্ন দল সংগঠন একেলগে লগ লাগি এই শান্তি চুক্তি কৰিছে। ইয়াত ভাৰত চৰকাৰৰ কমিটমেণ্ট আছে, অসম চৰকাৰৰ কমিটমেণ্ট আছে, ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ কমিটমেণ্ট আছে, ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কমিটমেণ্ট আছে। গতিকে এইটো 100% ইমপ্লিমেণ্ট হ'ব লাগিব। অনাগত দিনত এইটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে আমি সদায় মাত মাতি যাম, প্ৰেছাৰ দি যাম আৰু কাম কৰি যাম। BTR একৰ্ড 100% ইমপ্লিমেন্টেশন কৰিব লাগে। ইয়াত কোনো কম্প্ৰমাইজ নাই, কাৰণ NDP-কে আদি কৰি বিভিন্ন দল সংগঠন একেলগে লগ লাগি এই শান্তি চুক্তি কৰিছে। ইয়াত ভাৰত চৰকাৰৰ কমিটমেণ্ট আছে, অসম চৰকাৰৰ কমিটমেণ্ট আছে, ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ কমিটমেণ্ট আছে, ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কমিটমেণ্ট আছে। গতিকে এইটো 100% ইমপ্লিমেণ্ট হ'ব লাগিব। অনাগত দিনত এইটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে আমি সদায় মাত মাতি যাম, প্ৰেছাৰ দি যাম আৰু কাম কৰি যাম।